অংকীয়া নাম নাছিলে, অসমীয়া ভাওনা আছিলে আৰু গুৰুজনাৰ সৃষ্টিক অপমান কৰা, অৱমাননা কৰা ধৃষ্টতা মোৰ নাই। আৰু যিহেতু মই বহুত সৰু, এইটো লাইনত মই খোজ পেলাইছোঁহে। আৰু দেউতাহঁতৰ ভাওনা চাই চাই ডাঙৰ হৈছোঁ। দেউতাহঁতে ভাও কৰে সৰুৰ পৰা। আচলতে কথাটো হ'ল কি, দিনে ৰাতিয়ে সদায় নাটক, অভিনয়, চিৰিয়েল তাৰ লগতে ব্যস্ত থাকোঁ। ভাওনাৰ অভিজ্ঞতা মোক নাই বুলিয়ে ক'ব পাৰি। কেতিয়াবা মানে সুবিধা পালে এপাক নাচোঁ, ৰাইজৰ মনোৰঞ্জনৰ বাবে এপাক নাচোঁ। সেইদিনাখন হ'ল কি, কহালী গাঁৱত মোৰ মোহিনী চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ সুবিধা এখন পালোঁ, সুযোগ পালোঁ। আৰু যেতিয়া মোহিনী চৰিত্ৰটো নাচিছিলোঁ, আমাৰ পৰিচালকে যেতিয়া শিকাইছিলে, আৰু কথা হ'ল কি, আমি সৰুৰ পৰা যেতিয়া নগাঁৱত চাইছিলোঁ, যেতিয়া অসুৰৰ অমৃত মন্থন হয়, তেতিয়া মানে আমাৰ দেউতাহঁতে কৰা দেখোঁ। খুব সেইখিনি সময়ত অকণ ধেমেলীয়া পৰিস্থিতিও মানে সৃষ্টি হয়। অসুৰৰ লগত মোহিনী নৃত্য হয়, সেইটো অলপ বেলেগ হয়, বেলেগতকৈ বেলেগ হয় অলপ। মানে সেই অসুৰৰ লগত ধেমালি ধুমুলা কৰি পেলাই অমৃত মানে কলহটো লোৱা হয়। আৰু সেইখিনি সময়ত হ'ল কি, ভিডিঅ'টো ময়ো চাইছোঁ। ভিডিঅ'টো দেখাত আচলতে সঁচাকৈ মানে বেয়া হৈছে। কিন্তু মোক মানে কোৱা হৈছিল যে যেতিয়া মই অসুৰৰ লগত নৃত্য কৰিম, নৃত্য কৰাৰ পিছত অসুৰৰ কাণে কাণে এটা কথা ক'ম, যিটো অমৃতৰ কলহটো মোৰ হাতত নিদিয়ে, কাণে কাণে যোনটো কথা ক'ম, কথা ক'লে ধৰক সেইটো কিবা প্ৰস্তাৱো হ'ব পাৰে, মোহিনীয়ে প্ৰস্তাৱ দিছে, তেতিয়া অসুৰ মানে মনটো বিচলিত হৈ পেলাই অমৃত কলহটো মোক দি দিব। সেইটো আচলতে কাণে কাণে কথা কোৱা আছিল। কিন্তু ভিডিঅ'টো চাওঁতে সেই এংগুলটোৰ পৰা মানে চুমা খোৱা নিচিনা হৈছে, মই নিজে দেখিছোঁ। আৰু যিহেতু ৰাইজে মোহন চৰিত্ৰটোক ভাল পায়, মোক মৰম কৰে, আৰু নিজৰ ঘৰৰ ল'ৰাটো সদায় বেয়া হ'লে কোনো নিবিচাৰে, বা বেয়া হ'লেও অভিমান কৰে, আৰু সেইকাৰণে মোক সাৱধান বাণী দিছে। আৰু ভাওনাৰ সেই তত্ত্ব বুজি পাওঁ, অভিজ্ঞতা নাথাকিলেও ভাওনাৰ সেই তত্ত্ব বুজি পাওঁ। কিন্তু সেই যিটো আৰু যেতিয়া ৰাইজৰ সঁহাৰি পাওঁ, চিঞৰ বাখৰ হয়, তাত মানে মোৰ ভুল হৈছে কি, মই ফ্লাইং কিছ নিচিনা এনেকৈ দিলোঁ। সেইটো মোৰ ভুল হৈছে, সেইটো মই মানি লৈছোঁ। আৰু এইটো ভাওনা সংস্কৃতিত কৰিব নাপায়। আৰু আপোনাৰ যোগেদি, আপোনাৰ চেনেলৰ যোগেদি মানে এতিয়া অসমবাসী ৰাইজক মানে কৈছোঁ, আগলৈও যেতিয়া ভাওনা কৰিলে ভালকৈ শিকি কৰিব লাগিব, আগলৈ কৰিলেও সাৱধান হ'ম। তো আপোনালোকে বেয়া পাই থাকিব নালাগে, আৰু মই সেইটোৱে কৈছোঁ। মানে পৰিচালকে শিকাইছিল যে অসুৰে যেতিয়া অমৃত কলহটো নিদিয়ে, তেতিয়া মোহিনীয়ে অসুৰৰ কাণে কাণে কিবা এটা ধৰক প্ৰস্তাৱ দিলে, যে অসুৰৰ মন বিচলিত হৈ অমৃত কলহটো মোহিনীক দি দিয়ে। আৰু সেই এংগুলটোৰ পৰা মই অসুৰৰ কাণে কাণে কথা কওঁতে সেইটো দেখাত ভিডিঅ'টোত মানে চুমা খোৱা যেন হ'ল, মই নিজেও চাইছোঁ। কিন্তু মই মানে সেইখিনি ধৰক হেৰি কৰে, আৰু মুকুতাৰ লগত কিছুমান এনেকৈ নাচাৰ দৃশ্য আছে, সেই দৃশ্যখিনি আচলতে মনোৰঞ্জনৰ কাৰণে কৰিছিলোঁ, হয়তো কৰিব নালাগিছিল। আৰু যিহেতু ৰাইজৰ মানে ধৰক অলপ উৎসাহ পালোঁ, সঁহাৰি পালোঁ, তেতিয়া মানে মোৰো মন চাগে বিচলিত হৈ গ'ল, সেইখিনি কৰিব নালাগিছিলে। আচলতে সেই মই নাচি থাকোঁতে কেনেকৈ এনেকৈ আহি গ'ল, আচলতে সেই ভাওনাৰ অভিজ্ঞতাটো কম যে, সেইটো মানে আহিয়ে গ'ল, পৰিচালকে মোক শিকোৱা। সেইটো সময়ত যেতিয়া ৰাইজৰ উৎসাহ পালোঁ, ৰাইজে ভাল পাইছে, আৰু সেইটো সময়ত মানে তেনেকৈ আহি গ'ল। মানে এইটো মানে মই কৰোঁ বুলিও কৰা নাছিলোঁ, তো আহি গ'ল। মই নিজে চাইছোঁ আচলতে, তাৰপিছত ভাবিছোঁ যে এইটো কৰিব নালাগে আচলতে, অসমীয়া ভাওনা যিহেতু আৰু মানুহখিনি ইমান মৰম কৰে, শ্ৰদ্ধা কৰে, মানে ধৰক মই শ্ৰদ্ধা কৰোঁ মানুহখিনিক, আৰু তেখেতসকলৰ কাৰণে আজি মই মোহন। আৰু সেইখিনি হোৱাৰ পিছত আৰু মই অলপ বেয়া পোৱাটো স্বাভাৱিক। আৰু মই মানে এতিয়া কৈছোঁ যে ভৱিষ্যতে এনেকুৱা নহয়, এটা মানে ভৱিষ্যতে ভাওনা কৰিলে সাৱধানকৈ কৰিব লাগিব, আৰু শিকি বুজি মই ক্ষমাপ্ৰাৰ্থী। আৰু ভালকৈ এতিয়া ৰাইজক কৈছোঁ যে ভালকৈ এতিয়া মই মোহিনী পিছলৈও কৰিম, ভালকৈ শিকি লৈ, যদি ৰাইজে শিকাই লয়, মই শিকি বুজি ভালকৈ আকৌ মোহিনী চৰিত্ৰটো মই আকৌ ভালকৈ ৰূপায়ণ কৰিম।